শ্রীরাম গোস্বামী। মোর লড়ার নাম শ্রীজিৎ গোস্বামী, ক্লাস 2। এই স্কুলতে পড়ে শঙ্করদেব বিদ্যানিকেতন গুৰুফলা ইংলিছ মিডিয়াম। ঠিক আছে, মই এক ডেৰ মাহ আগত মই মোৰ ল'ৰাটো ইয়াৰ পৰা লৈ গৈছোঁ। লৈ যোৱাৰ পিছত কিবা LP স্কুলত দিছোঁ আৰু খুব এডমিশ্যন কৰি, কি যিহেতু পঢ়াব লাগিব না। ইয়াৰ পৰা মই কিয় ল'লোঁ, বহুত দুখত মই এইটো লৈ গৈছোঁ। মোৰ ল'ৰাটো, মোৰ ছোৱালী ইয়াতে পঢ়িছে ক্লাছ 8লৈকে। ঠিক আছে, আমি এই স্কুলৰ লগত মোটামুটি 11-12 বছৰমান জড়িত, তথাপিও আমাৰ একো ৰেচপেক্ট নাই। ঠিক আছে, আৰু ল'ৰাটোক মোৰ ল'ৰাটোক এনে মানে মাৰ ধৰ কৰিছে, মানে 5জন ল'ৰাই একে ক্লাছৰ, মানে তাক মানে দম বন্ধ কৰি নিচিনা মানে ঝাপাই পৰিছে, তাৰপিছত খুঁটিত মাৰিছে, মানে মূৰৰ ইফালে পিছফালে মানে ফুলাই দিছে। তাৰপিছত আকৌ তাৰো আগত এবাৰ মানে চকুতে ঘুচি মাৰি চকু এটা লাল কৰি দিছিল। ঠিক আছে, এইটো তাৰ ক্লাছৰে ল'ৰা। সেইটো মই মেডিকেল কৰি লৈ আহিছোঁ। লৈ আহি পেলাই কিবা কয় ছেক্ৰেটাৰী আছে শান্তনু ৰায়, তাক দেখাইছোঁ মই প্ৰেক্সিডেণ্টটো, যে চাওক মই শান্তনু ৰায়ৰ বা কি কয় এইটো ভাতিজা আছিল ল'ৰাটো। যি হওক, তাই কিবা এটা মানে মিছিল কৰি দিছিল, প্ৰব্লেমটো ছল্ভ হৈছে। কিন্তু আকৌ নেক্সট এইটোৱে হ'ল, মানে মাৰ ধৰ আছেই, মানে মই কোনো মানে ছিকিউৰিটি পোৱা নাই ইয়াৰ পৰা। ঠিক আছে, এতিয়া মানে মোৰ এনেকুৱা এটা লাগিছে যে মোৰ ল'ৰাটো বা নেটে দিলে কিবা এক্সিডেণ্টো হৈ যাব নেকি, সেই ভয় পাই পেলাই মই মোৰ ল'ৰাটোক মই ল'ব লগা হৈছে ইয়াৰ পৰা। আৰু মই কমপ্লেইন কৰিছিলোঁ যে ছাৰ প্ৰিন্সিপালক, যে এনেকৈ মাৰধৰ কৰে, আপুনি একো নকয়, দুটা চকীদাৰ আছে ইয়াতে, কি কৰে আপোনালোকে? আৰু প্ৰিন্সিপালে ক'লে যে মই কি কৰিম, মই কি এই ল'ৰাকেইটাক কেলে মাৰিম? আমি ক'লোঁ যে ছাৰ মাৰিলেতো সমস্যা সমাধান নহয়, আপোনালোকে ইমানকেইটা ষ্টাফ আছে ইয়াতে, কিয় এনে ঘটনা বাৰ হৈ থাকিব? আমাক ক'লে যে আপোনাৰ যদি নপোচায় আপুনি লৈ যাওক ল'ৰাটো। চিন্তা কৰক, আমি ইয়াতে এডমিশ্যন কৰোঁতে কিমান খৰচা, হে ইমান দিনৰ পৰা পঢ়া শুনা কৰাই আছোঁ, ইয়াতে ক্লাছ 2ত দিছে, ভাল মোৰ ল'ৰাটোও ভাল। কিন্তু মই এতিয়া এইটোৱে বিচাৰিব খুজিছোঁ যে মইতো প্ৰিন্সিপাল যিটো আছে আৰু যিটো নেকি কমিটি আছে ইহঁতৰ মানে কোনো বিচাৰ নাই। ঠিক আছে, একো বিচাৰ আমি নাপাওঁ, এইটো চেঞ্জ কৰিব লাগে। আৰু এই প্ৰিন্সিপালটো যদি চেঞ্জ নহয় তেতিয়াহ'লে আমি ইয়াতে আৰু না আনো মোৰ ল'ৰাটো। আৰু যদি প্ৰিন্সিপালটো যদি চেঞ্জ হয়, মই কালি লৈ আহিম ইয়াতে।